চি কি ভাষা মোৰ নিজৰে কেনেকুৱা লাগি আছে এই এনেকুৱা ভাষা ব্যৱহাৰ কৰা নাই কাৰণ আপোনালোকে জানে যে যোনবিলাক আমি ভাষাবিলাক ব্যৱহাৰ কৰোঁ সেইটো অলপ চালি জাৰি চাই ভাষাবিলাক ব্যৱহাৰ কৰিব লাগে তেনেকুৱা ভাষা ব্যৱহাৰ কৰিব নালাগে যোনবিলাকে নেকি আমাৰ সমাজত কুপ্ৰভাৱ পেলায় আৰু সমাজত কুপ্ৰভাৱ পেলোৱা মানে আমাৰ সংখ্যালঘু সমাজখন পিছুৱাই যোৱা মই আশা কৰিছোঁ যাতে সংখ্যালঘু সমাজৰ কাৰণে এটা ভাল বাৰ্তা এটা যাক কি ক'ব দোস্ত মোৰ নিজৰে হাঁহি উঠিছে কিবা এটা ভাল কামৰ কাৰণে ব্যৱহাৰ কৰক আৰু সিহঁতৰ যেনেকুৱা চেনেলৰ গ্ৰোথ হৈ আছে সিহঁতে ভাল কামত ব্যৱহাৰ কৰিলে আৰু সমাজখন যাতে ভাল হয় আমাৰ সংখ্যালঘু সমাজখন যাতে আৰু উন্নত হয় শিক্ষিতৰ ফালে যাতে আগবাঢ়ি যায় আশা কৰিছোঁ তেনেকুৱা ভিডিঅ'বিলাক বেছি বনাবলৈ আৰু যোনবিলাক একেবাৰে নিম্নস্তৰীয় ভাষা সেইবিলাক ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনালোঁ আপোনালোকে আকৌ শুনক আশা কৰোঁ নেক্সট টাইম এনেকুৱা ভাষাবিলাক যাতে আমাৰ সমাজ বিশেষকৈ সংখ্যালঘু সমাজত ব্যৱহাৰ নহয় আৰু যদিও কোনোবাই চাইছে সেইটো একেবাৰে মনত নল'ব যে মই এই ভাষাটো গৈ পেলাই মোৰ নিজৰ পৰিয়ালক বা নিজৰ ঘৈণীয়েকক বা নিজৰ পৰিয়ালৰ মানুহবিলাকক ক'ম কেতিয়াও সেইটো নাভাবিব আৰু সেই ভাষাটো কেতিয়াও সমাজত বিস্তাৰ নকৰিব সেইটো ভিডিঅ'ৰ আকাৰে যাতে গুচি যায় আৰু আমাৰ সংখ্যালঘু সমাজখন যাতে উন্নত হয় তাৰে কামনাৰে মই আজি এই ভিডিঅ'টো নবনালোঁ হয় বহুত দিন মূৰত বনাইছোঁ কাৰণ চাই আছোঁ সমাজত টোপনিৰ পৰা উঠিয়ে আমি প্ৰথমে মোবাইলটো ব্যৱহাৰ কৰোঁ কাৰণ আমাৰ বাকী একো নালাগে আমি মোবাইলটো হ'লে হৈ যায় কাৰণ মোবাইল আজিকালি জীৱন সাথী বুলি কয় কাৰণ মোবাইল হ'লে আৰু একো নালাগে সমাজত এনেকুৱা প্ৰভাৱ বিস্তাৰ হৈছে সৰু ল'ৰা ছোৱালীৰ পৰা একদম বৃদ্ধলৈকে আজিকালি চবেই মোবাইল ব্যৱহাৰ কৰে গতিকে ছ'চিয়েল মিডিয়াৰ যোগেদি আপুনি কিবা এটা ভাল যাতে সমাজৰ উন্নত হয় বা সমাজখন যাতে সেই দ্বাৰা বৃদ্ধি হয় আশা কৰিছোঁ তেনেকুৱা ভিডিঅ' বনাওক আৰু আমি চবেই চাম কিয় নাচাম কিন্তু তেনেকুৱা ভাষা ব্যৱহাৰ নকৰিব অনুৰোধ জনালোঁ কাৰণ তেনেকুৱা ভাষা আমাৰ নতুন প্ৰজন্মবিলাকে শিকিলে আমাৰে আকৌ 20 বছৰ যেতিয়া আমি আগত আছিলোঁ 20 বছৰ আগত যেনেকুৱা ভাষাবোৰ ব্যৱহাৰ হৈছিলে সেই ভাষাসমূহ আকৌ ক'বলৈ শিকিব গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে যিকোনো মানুহে ছ'চিয়েল মিডিয়াত কিবা এটা ভাল বা মটিভেশ্যনেল বা কিবা এটা মানে মনোৰঞ্জন দিব পৰা যিকোনো বস্তু আপোনালোকে আপলোড কৰক আমি চবেই চাম আৰু আশা কৰিছোঁ যাতে আপোনালোকৰো ভাল হয় আৰু ভাল ভিডিঅ' বনায় আৰু আমিও যাতে চবেই চাব পাৰোঁ কাৰণ যোনবিলাক নতুন প্ৰজন্মই যাতে তেনেকুৱা বস্তু আমি নাচাওঁ সেইকাৰণে আপোনালোকক অনুৰোধ জনালোঁ 20 বছৰ আগত এই ভাষাবোৰ ব্যৱহাৰ হৈছিলে এতিয়া সংখ্যালঘু সমাজখন লাহে উন্নত আৰু যোনবিলাক ভাষা নাকি আমি প্ৰায় 20 বছৰ আগত শুনিছিলোঁ বা 15-20 বছৰ আগত শুনিছিলোঁ সেই ভাষা যেতিয়া আমি এতিয়া নতুনকৈ নিশিকোঁ কাৰণ আজিকালি মোবাইল সৰুৰে পৰা ডাঙৰ বৃদ্ধলৈকে চবেই ব্যৱহাৰ কৰে আৰু মোবাইলত দেখিয়ে মানুহে সেই বস্তু আয়ত্ত কৰি লয় কাৰণ কিছুমান মানুহক যিমানে ভিউজ আহে সেই আইডল হিচাপে মানি লয় আৰু সেই আইডল হিচাপে মানি লোৱাৰ লগে লগে আমাৰ কি হয় আমি এই ভাষাবিলাক ক'বলৈ ধৰোঁ গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই ভাষাবিলাক কেতিয়াও আপোনালোকে ব্যৱহাৰ নকৰিব আৰু সমাজখন যাতে আগৰ দৰে উন্নত হৈ থাকে সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ যাতে এই ভাষাবোৰ কেতিয়াও কাৰো লগত ব্যৱহাৰ নকৰিব আমাৰ সমাজখন যাতে উন্নতৰ ফালে গৈ আছে আৰু গৈ থাকক তেনেকুৱা আগৰ নিচিনা আকৌ নতুনকৈ নাহে আজিকালি কি ক'ব যোনবিলাক বেয়া ব্যৱহাৰ বা যোনবিলাক বেয়া শব্দ সেইবিলাকে বেছিকৈ ভাইৰেল হৈ গৈ আছে আৰু সেইবিলাকে বেছি মানুহে পচন্দ কৰে গতিকে যোনে কোনোবা এটা মটিভেশ্যনেল ভিডিঅ' দিয়ে সেই ভিডিঅ'টো মানুহে চাবলৈ সময় নাই সেই ভিডিঅ'টো মানুহে নাচায়ো শ্বেয়াৰো নকৰে যদি কিবা এটা বস্তু যদি ছ'চিয়েল মিডিয়াত আপলোড কৰে সেইটোৱে মানুহে বেছিকৈ চায় বেছিকৈ শ্বেয়াৰ কৰে কিয় নাজানো কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ ল'ৰাইও মোবাইল চায় আপোনাৰ সৰু ল'ৰা ছোৱালীয়েও মোবাইল চায় লিখা পঢ়া কৰি আছে সিহঁতৰ কাৰণে যাতে এইবিলাক শব্দই আমাক কুপ্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সেই কথা লক্ষ্য ৰাখি আপোনালোকে ভিডিঅ'খিনি চাব মই আকৌ শুনাই দিছোঁ আপোনালোকে শুনক কি ভাষা ব্যৱহাৰ কৰিছে ভিডিঅ'টোত আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো
যোনে চাই আছে সিহঁতে অলপ পৰিমাণ হ'লেও কিবা বুজিছে। সিহঁতৰ ভিডিঅ' যদি আমি নাচাওঁ একো নহয়, কাৰণ আমি যেতিয়া সিহঁতৰ ভিডিঅ' চাম তেতিয়াহ'লে আমাৰে দুখ, আমি সিহঁতক ভাইৰেল কৰি আছোঁ আৰু বেছি সা পাব যে এনেকুৱা ভাষা ব্যৱহাৰ কৰিবলৈ। ভিডিঅ'টো চাই কিবা যদি ভাল পাইছে তেতিয়াহ'লে লাইক, ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।